নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ৰাজু বৰালৈ স্বাগতম জনাইছোঁ। মই এতিয়া উপস্থিত আছোঁ, আপোনালোকে নিশ্চয় গম পাইছে। মই চিনাকি কৰি দিব নালাগে, তেওঁ মই কৈছোঁ মোৰ মৰমৰ প্ৰাণদীপ দা। চিনাকিটো কৰি দিলে ভাল আৰু। তেওঁ ওচৰলৈ আহিলোঁ, মানে এফালে গৈছিলোঁ, তেওঁ ভাবিলোঁ এফালে সোমাই যাওঁ। আমাৰ লগৰকেইটাই ক'লে যে সোমাই গ'লোঁ, ভাল লাগিলে। কিন্তু ইমানটা মৰম দিছে যে ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু মোৰ খুৰা আৰু মোৰ নিজৰ বৰমা বুলিয়ে কৈছোঁ, বহুত ভাল লাগিছে। তেওঁলোকৰ এটা ৰেছপন্স পাই মই নিজেই অকণ সুখী হৈ গৈছোঁ, মানে সঁচাই কৈছোঁ। মই আকৌ আপুনি আছে বুলি মই ক'ব যোৱা নাই, মানে নিজৰ ভাগে কৈছোঁ। তো বহুত ভাল লাগিছে। আৰু মোৰ মৰমৰ দাদাৰ এটা নতুন গান আহি আছে, গানটোৰ নামটো তেওঁ নিজে কৈ দিব বাৰু। মোৰ গান আৰু এটা আহি আছে, আপোনালোকৰ মৰমবিলাক দিছে, ইমানখিনি মৰম দিছে। আপোনালোকৰ মৰমৰ কাৰণে আৰু এটা গান আপোনালোকলৈ উলিয়াই দিম। পালকি গানটোৰ নাম। পালকি ন, মৰমৰ হ'ব। কিন্তু মই শুনিলোঁ, কিন্তু দিব নোৱাৰি। এতিয়া নিশ্চয় গম পাইছে তেওঁ গানত। এতিয়াতো বস্তুটো ভিডিঅ'টো কৰি দিলে নহ'ব। চ' তেওঁ দিব, আপোনালোকে আৰু মৰম দিয়ক, যেনেকৈ কনেংটোত দিছে তাতকৈ অধিক লাগিব। কিন্তু আমাৰ নহয় জানো, অধিক লাগিব আৰু দিয়ক একদম পূৰা জীৱনলৈকে যে তেওঁক আগত যেনেকৈ আমি নীল আকাশ দা, কুসুম কৈলাশ দা, তেনেকৈ চবকে জুবিন দা, তেনেকৈ চবকে যে নিছে, তেনেকৈ আমাৰ প্ৰাণদীপ দাকো নিব বুলি আমি আশা থাকিল। আৰু আশীৰ্বাদ কৈছোঁ যে আগুৱাই আৰু যাওঁ মোৰ তৰফৰ পৰা। মই দুই এষাৰ এটা কথাই ক'ব যাওঁ, কেনেকুৱা পায় আপুনি দেই গানৰ বিষয়ে? কেনেকুৱা লাগে নে আপোনাৰ মনত কেনেকুৱা লাগে গানৰ বিষয়ে? গানৰ বিষয়ে গানৰ কথা কৈছোঁ। গান যিহেতু ভাল পাওঁ, সেইকাৰণে গান এনে কিমান গানৰ লগতে জড়িত সৰু পৰাই ন। আমি দেখিব পৰা নীল আকাশ দা লগতে তেওঁ দাদাৰ লগতো বহুত দিন একেলগে গান গালোঁ আমি। তাৰ আগৰ পৰা গান আচলতে চলি আছে। সৰুৰ পৰা গানৰ লগত একেবাৰে জড়িত, নিজে বজাইছিলোঁ এটা সময়ত বেলেগ ছিংগাৰৰ লগত। আৰু কলেজ আৰু ইউনিভাৰ্চিটিত গান গাইছিলোঁ। তাৰপিছৰ পৰা দাদাহঁতক লগ পাই আৰু এতিয়া নিজে গান কৰি আছোঁ। গান কৰিছে, মৰম দিছে আৰু দিয়ক, সেইটো আশীৰ্বাদ কৰিছোঁ। মোৰ চেনেলটোৰ কথাটো প্ৰাণদীপে কৈ দিয়ক, মৰম দিয়ক, আশীৰ্বাদ কৰক। আৰু খুব ভাল লাগিছে আজি ভাইটি তিনিজন আহিছে। হয়, এয়া এইপিনে বহি আছে, এজন লাষ্ট কৰিয়া দেই, এয়া বহি আছে। বহুত বহুত ধন্যবাদ তোমালোক অহাৰ কাৰণে। আৰু এই বন্ধুজনৰ যিটো ইউটিউব চেনেল আছে, আপোনালোকে মৰম দিব তাক। ৰাজু ব্লগছ বুলি আছে, ব্লগ বনাই বহুত ভাল আৰু খুব ধুনীয়াকৈ বনাই যায়। নতুনকৈ শিকি আছোঁ দেই, আপোনালোকে সকলোৱে ভুলো হয় ক্ষমা কৰি দিব আৰু। হয়, লাহে লাহে আগবাঢ়িব, নহয় জানো? ঠিকে আছে, ভাল লাগিলে। মই অকণমান সিহঁতৰ ঘৰৰ পৰিৱেশটো, প্ৰাণদীপ দাৰ ঘৰৰ পৰিৱেশটো অকণমান দেখাম, মানে আপোনাৰ মানে সন্মান যোনটো জনাইছিলে ৰাইজে, অকণমান দেখাম, আপোনালোকে চাওক। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। অকণমান তেওঁৰ সন্মান জনোৱা বস্তুবিলাক মই আপোনালোকক দেখাইছোঁ, আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে। এয়া চাওকচোন, তেওঁ সন্মান জনোৱা মোৰ মৰমৰ প্ৰাণদীপ দাক মই সন্মান জনাইছোঁ। আৰু সন্মান জনোৱা কিমান ৰাইজে সন্মান জনাইছে, তেওঁক মৰম যাচিছে, আপোনালোকক অকণমান দেখাব চেষ্টা কৰিছোঁ। চাওক কিমান তেওঁৰ সন্মান জনোৱা বস্তু আছে, আপোনালোকক অকণমান চেষ্টা কৰিছোঁ দেখাবলৈ। চাওক, ওপৰৰ পৰা তললৈকে ফুল হৈ আছে সন্মান জনোৱা তেওঁৰ বস্তুৱে। আপোনালোকে নিশ্চয় গম পাইছে তেওঁলোকৰ ঘৰৰ পৰিৱেশটো অকণমান শ্লাইড মই অকণমান দেখাইছোঁ। এয়া মা হয় প্ৰাণদীপ দাৰ, আপোনালোকে দেখিছে। এয়া চাওক, ইমান ধুনীয়া এটা পৰিৱেশ। আগলৈ চাওকচোন, ভাল হ'ব, ভিডিঅ'টো বহুত ধুনীয়া হ'ব। চ' ওলাই গ'লোঁ। চ' ভাল লাগিল, বহুত ভাল লাগিল প্ৰাণদীপ দাক লগ পাই। জীৱনৰ ফাৰ্ষ্ট আগতো লৈছোঁ যে এনেকুৱা এটা ফিলিংছ আৰু ইমান ধুনীয়া মৰম যাচিব বুলি ভবা নাছিলোঁ। থেংক ইউ, আই লাভ ইউ প্ৰাণদীপ দা। বাই বাই, টাটা, আকৌ লগ পাম। আপোনালোকে চাই থাকক যদি ভিডিঅ'টো চাই ভাল লাগিল। আগৰবাৰ ক'লোঁ।